নমস্কাৰ বন্ধুসকল, মই সুনীল স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ নতুন এটা কণ্টেনৰ সৈতে। বন্ধুসকল, আজি হ'ব 12 ঘণ্টা ৰাতি চেলেঞ্জ। ৰাতি 12 ঘণ্টা মই অকলে থাকিম আৰু এয়া চাওক বিশাল টাৱাৰৰ তলত আছো আৰু এইফালে এতিয়া বেলি ডুবু ডুবু হৈছে। বাকী ইয়াতে হ'ব মোৰ আজি টেণ্ট। এইফালে টেণ্ট লৈ আহি গৈছো। বন্ধুসকল, এতিয়া টেণ্ট পাতি হৈ গ'ল। ইয়াতে টেণ্ট পাতিলোঁ ধুনীয়াকৈ। বস্তুখিনি আনিব লাগিব, খৰি হওক আৰু খোৱা বস্তু থাকিবৰ কাৰণে কম্বল চম্বল যিবোৰ বস্তুৰ প্ৰয়োজন হয় সেইবোৰ বস্তু আনিম। আৰু এতিয়া টেণ্টটো ইয়াতে থাকক, মই এতিয়া যাওঁ। একেবাৰে লগ পাম আপোনালোকক সন্ধিয়া 6টা বজাত। বন্ধুসকল, 6টা বাজিবলৈ আৰু কেইমিনিটমান আছে মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া আৰু 2 মিনিট আছে 6টা বাজিবলৈ। গতিকে মই এইফালে চাওক, এইফালে জুই ধৰি লৈছোঁ আৰু এইখিনি মোৰ যিবোৰ লাগতীয়া বস্তু খোৱা বস্তু এইখিনি আনি লৈছোঁ। আৰু এইফালে কম্বল এখন আৰু কাপোৰ এখন আছে, ধুনীয়াকৈ শুম ৰাতি। এইফালে গামোচা এখন থৈ দিছোঁ ওপৰত। বাকী এইফালে মোৰ বস্তু। আৰু এতিয়া মোৰ চেলেঞ্জ আৰু 1 মিনিটৰ পাছত আৰম্ভ হ'ব। আৰু এইফালে চাওক, পূৰা ৰাতি হৈ সম্পূৰ্ণ আন্ধাৰ হৈ গৈছে, দেখিছেনে? একদম আন্ধাৰ হৈ গৈছে, একো দেখি নাপায়। কোনো নাই মোৰ ওচৰত, মই কেৱল অকলে আছোঁ। এয়া চাওক, আৰু এইয়া টাৱাৰ। মোৰ লগত খোৱা বস্তু মই কি আনিছোঁ মই আপোনালোকক এতিয়া দেখুৱাম। এয়া চাওক, এয়া কেপচিকাম, পিঁয়াজ, বিলাহী, জলকীয়া, চিকু, এইফালে গাজৰ এটা আছে শুকাইছে, আৰু এইফালে পানী 1 লিটাৰ আছে, এইফালে মেগী আৰু প্লেট আছে, এখন মোৰ চচপেন আৰু এইফালে জুই। আৰু মই আপোনালোকক কথা এটা কৈ লওঁ, মই যিহেতু দিনত মই এই টেণ্টটো মাটিতে পাৰি দিছিলোঁ, কিন্তু তাৰ পাছত মই এইখিনি নৰা আনি দিলোঁ কাৰণ ৰাতি ঠাণ্ডা লাগিব। কাৰণে মই নৰা পাৰি দিলোঁ, অলপ হ'ব আৰু ঠাণ্ডাও নালাগে তলৰ পৰা। জুই থাকিবই যিহেতু। এতিয়া ধুনীয়াকৈ এতিয়া মই মেগী বনাম আৰু এইফালে এইখিনি কাটি ল'ব লাগিব, কাটি পিনি মেগী বনাম ধুনীয়াকৈ। এইফালে বন্ধুসকল মিক্স ভেজিটেবল কাটি লৈছোঁ আৰু এইফালে চচপেন জুইত দি দিছোঁ। এতিয়া ধুনীয়াকৈ পানী দিম, বইল মেগী বনাম। এইফালে বন্ধুসকল মোৰ মেগী হৈ গ'ল। এতিয়া ধুনীয়াকৈ প্লেটত উলিয়াই লওঁ আৰু এতিয়া খাম ধুনীয়াকৈ। আৰু এইফালে জুই। এতিয়া 9:20 হ'ল। এয়া চব এতিয়া শুব লাগিব আৰু অলপ সময় জুই ফুৰাই লওঁ, তাৰপৰা শুম। আৰু ভয় লাগিছে, যিমানেই ৰাতি হৈ আহিছে সিমানে ভয় লাগিছে। বন্ধুসকল, বহুত সময় জুই ফুৰালোঁ বহি। এয়া জুই এতিয়া নুমাইছে আৰু মই আপোনালোকক সময় দেখুৱাই দিছোঁ। এতিয়া 9:50 হ'ল আৰু 10টাই বাজিব হ'ল। এতিয়া শুম আৰু মোৰ ভাগৰ লাগিছে, টোপনি ধৰিছে। আৰু সেইফালে চাই লৈছোঁ আমাৰ ইয়াত বন্ধুসকল, আমাৰ ইয়াত জন্তুটো তেনেকুৱা নাই, একো তেনেকুৱা জন্তু নাই। শিয়াল আছে, শিয়াল কেতিয়াবা ওলায় আৰু 2-এটা ওলায় তেনে। বন্ধুসকল, মই এতিয়া ভিতৰত আহি গ'লোঁ। এতিয়া চাওক, এইফালে ওপৰত এনেকুৱা জালনা দিয়া আছে, ওপৰত এনেকৈ নেট দিয়া আছে কাৰণে মই গামোচাখন দি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ দৰ্জা বন্ধ কৰি লওঁ, দৰ্জাখন মাৰি লওঁ। দৰ্জা মানে 2টা দৰ্জা আছে ইয়াত। এটা এনেকুৱা নেট আছে, এইটো গৰম দিনত মাৰে। এটা নেট আছে, এইটো গৰম দিনৰ কাৰণে, মহ চহ নোসোমাবৰ কাৰণে আৰু বতাহ লাগিবৰ কাৰণে। আৰু ঠাণ্ডা দিনৰ কাৰণে এইটো। যিহেতু 12 ঘণ্টা চেলেঞ্জ ল'লোঁ, এতিয়া শুবই লাগিব। এতিয়া বন্ধুসকল মই শুওঁ। ৰাতি যদি সাৰ পাওঁ আপোনালোকক নিশ্চয় দেখুৱাম বাহিৰৰ দৃশ্য। গুড নাইট। A few moments later. বন্ধুসকল, এতিয়া সাৰ পাইছোঁ। কিমান টাইম হৈছে মই খুৱাই দিছোঁ আপোনালোকক। বহুত সময় শুই থাকিলোঁ। এয়া চাওক, 1:05 হৈ আছে। 1:05, 17 জানুৱাৰী। 16 জানুৱাৰী মই আৰম্ভ কৰিছিলোঁ। এইফালে আপোনালোকক দেখুৱাই দিছোঁ মই। এইফালে নিয়ৰ চাওক, এনেকুৱা টোপাল পৰিছে নহয়, এইবোৰ নিয়ৰ চাওক। বাহিৰৰ দৃশ্যটো মই আপোনালোকক দেখুৱাই দিছোঁ, মোক চোৱা নাই। বাহিৰৰ দৃশ্যটো চাওক, জুই এতিয়াও জ্বলি আছে আৰু নিয়ৰ চাওক। যদি মাজত সাৰ পাওঁ মই আপোনালোকক দেখুৱাম, আৰু যদি নহ'লে একেবাৰে ৰাতিপুৱাহে লগ পাম আৰু। বাই বাই।
2,000 years later. Good morning, বন্ধুসকল। এতিয়া বৰ্তমান সময় হৈছে এয়া 4:57, 5টা বাজিব হ'ল আৰু মোৰ চ্যালেঞ্জটো আৰু অলপ সময় পাছতে কমপ্লিট হ'ব। এতিয়া মই আপোনালোকক বাহিৰৰ দৃশ্যটো দেখুৱাম আৰু এইফালে চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া পানী টোপাল দেখিছেনে? নিয়ৰ টোপাল, ৰাতি শুব পৰা নাই। এতিয়া মই আপোনালোকক বাহিৰৰ দৃশ্যটো দেখুৱাম। কি হৈছে এয়া চাওক, এতিয়াও বৰ্তমান ৰাতিয়ে হৈ আছে। জুই প্ৰায় শেষ হৈছে জ্বলি। আৰু এইফালে চেণ্ডেলযোৰ মোৰ ঢাকি থৈছিলোঁ আৰু এইফালে এতিয়াও ৰাতি হৈ আছে। চাওক, এতিয়া অলপ সময় পাছতে উঠি জুই ফুৰাব লাগিব। ৰাতি ইমানেই ঠাণ্ডা লাগিছে নহয় বন্ধুসকল। ৰাতি ইমানেই ঠাণ্ডা লাগিছে কি ক'ম আপোনালোকক। আৰু অলপ সময় থাকিব লাগিব, আৰু 1 ঘণ্টামান থাকিব লাগিব, তেতিয়া মোৰ চেলেঞ্জ কমপ্লিট হ'ব। ইফালে উঠোঁ, এতিয়াও আন্ধাৰ হৈ আছে। দেখিছেনে বন্ধুসকল? এতিয়াও 5টা বজাত আন্ধাৰ হৈ আছে। কিমান আন্ধাৰ হৈ আছে 5টা বজাত। এতিয়া জুই ধৰোঁ। এইফালে বন্ধুসকল আকৌ জুই ধৰিলোঁ। এইফালে চাওক, আৰু অলপ সময় পাছতে ৰাতিপুৱা হ'ব। এইফালে বেলি ওলাওঁ হৈছে আৰু 6টা বাজিবই যিহেতু, আৰু অকণমান সময় থাকিব লাগিব। এইফালে মেগী আছিলে, এইখিনি নাখাওঁ, পেলাই দিম আৰু ছাইডত ক'ৰবাত থৈ দিম। কুকুৰা আহি খাব। আৰু এতিয়া কুকুৰা দাগ শুনিছেনে? কুকুৰা দাগ দি আছে। আৰু এইফালে জুই ধৰোঁতে বহুত কষ্ট হ'ল, যিহেতু নিয়ৰ পৰিছে ন, পুৰা জুই ধৰিব পৰা নাই। বন্ধুসকল, মই অলপ জুই ফুৰাওঁ আৰু আপোনালোকে ছানৰাইজ ভিউটো চাওক। গুড মৰ্ণিং বন্ধুসকল। এয়া 6:20, আপোনালোকক ছানৰাইজ ভিউটো দেখুৱাবৰ কাৰণে 6:20 হৈ গ'ল। 6:20 হ'ল। এতিয়া মই ঘৰলৈ যাওঁ আৰু এইখিনি বস্তু এতিয়া সামৰি ঘৰলৈ যাওঁ। আৰু এইফালে চাওক, ৰাতিপুৱা কি মৰ্ণিং ভিউ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এটা কণ্টেণ্টৰ সৈতে। আজিলৈ ইমানতে। বাই বাই, টাটা।